কবিতাৰ শিৰোনাম মুগ্ধতা আৰু প্ৰেম। কথা নীল সমুদ্ৰ। পাঠ জুৰি বৰুৱা। মুগ্ধতা আৰু প্ৰেম। প্ৰেয়সীৰ বুকুৰ জোখ-মাখত যিজন আত্মবিভুল হয়, তেওঁ পুৰুষ হ'ব পাৰে, কিন্তু প্ৰেমিক নহয়। প্ৰেয়সীৰ ব্লাউজৰ হুকত অথবা অন্তৰ্বাসত কামনাভাৱ থাকিব পাৰে, কিন্তু মুগ্ধতা নহয়। প্ৰেমিক হ'বলৈ হ'লে মুগ্ধ হ'ব লাগিব, কামুক নহয়। মুগ্ধতা থাকে প্ৰেয়সীৰ চকুৰ কাজলত। মুগ্ধতা থাকে ডালিমগুটীয়া দাঁতৰ হাঁহিৰ মাজত। কপালৰ খামেৰে লুতুৰি-পুতুৰি অমিয়া সুবাসত। মুগ্ধতা থাকে প্ৰেয়সীৰ শাৰীৰ অসমান ভাঁজত। চম্ভালিব নোৱাৰা অসতৰ্ক আঁচলৰ লেচত। মুগ্ধতা থাকে দুহাতৰ খাৰুৰ ৰুণুক-জুনুক শব্দত। দুভৰিৰ নুপুৰৰ ছন ছন ঝংকাৰত। মুগ্ধতা থাকে এপলক নজৰৰ চাৱনিত। প্ৰেয়সীৰ আঙুলিৰ মৃদু স্পৰ্শত অথবা প্ৰেমাতাল আলিংগনত। মুগ্ধতাৰ মাজতেই জীয়াই থাকে প্ৰেম, আৰু প্ৰেমৰ কাৰণে জীয়াই থাকে মানুহ আৰু আশাৰ সপোনবোৰ।